हेलो नमस्कार एंड वेलकम बैक टू माय न्यू अनदर ब्लॉग मोर नतुन एटार भितरते मैं डिम्पुलर आपनालोक सकलोके स्वागतम जनाइছো और आपनालोके मोर भिडिओটো हेखলৈके चाब बुली आशा थाकिल आशा करूँ आपनालोके मोर भिडिओবোৰ চাই ভাল পাব আৰু भिडिओবোৰ যদি ভাল লাগে लाइक कमेंट शेयर एंड सब्सक्राइब কৰি দিব যেনে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যেন আৰু মোৰ भिडिओটো এতিয়া আপোনালোকে চাওক এই ৰডত আমি ফুৰিবলৈ আহিছো আমিনগাঁও বুলি কয় জায়গাখিনি ডিসি পাৰ্ক বুলি আছে তাতে মানে আমি ফুৰিবলৈ লৈ আহিছো এয়া মোৰ ফ্ৰেন্ড ভিডিও বনাই আছে মই বহি আছো ধুনিয়াকৈ চায়াত বহুত ৰ'দ সেই কাৰণে একো কৰিব ইচ্ছা নাই বহি আছো ধুনিয়াকৈ পৰিপাটিকৈ ৰাখে দেখিয়ে কিবা এটা ভাল লাগি যায় গছবিলাকো চাকচোন কি ধুনিয়াকৈ ৰাখিছে জায়গাখিনি মানে ধুনিয়া মানে আৰু মানে কি কম আৰু আপোনালোকে যদি কোনোবা আহিব বিচাৰে আহিব পাৰে ধুনিয়া এটা ৰ'দ দি আছে বাৰু এটা বহিব নোৱাৰে দিনত আহিলে মানে ডাষ্টবিন ৰাখিছে সাইডে সাইডে কি পৰিপাটিকৈ গছ পুলিবোৰ ৰুইছে এফালে এটা ধুনিয়া চাই নদী এখন আছে আৰু নাও আছে নাও নে কি কম ভালদৰে নাওৱে ক'ব চাগে নাও আছে আগত এখন দলং আছে ফটো উঠিব পৰা হাগ এটা চাকচোন আপোনালোকে কি ধুনিয়াকৈ পানীত খেলি আছে দেখিয়ে কিবা ভাল লাগি গ'ল বোলো আপোনালোকক অলপ দেখাওঁ এই পাৰ্কখনৰ আটাইতকৈ ভাল লগা বস্তুটো হৈছে এই মূৰ্তিটো